बेरंग ड्रेस लाल ही नहीं है इसका भालके ओला लाइट तो एवरीवन वेलकम बैक टू माय चैनल আপোনালোকক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো ভাবিছে চাগে মই কোট ইমান ৰেডি সেডি হয় মই কোট নো যাও আমাৰ স্কুললে सेंट एग्नेस जत मैं प्रैक्टिस टीचिंग करी आसो तात आसे आज प्री बिहु सेलिब्रेशन माने प्राक रंगाली बिहु उद्यापन तो आमी तात जाम आज सेलिब्रेट करिमगे आरो मेन कथाটো কি জানেনে আজি মই जाम घर रातिके मोर रूममेट गले एफ्लेटाई बिछना खाली मोर रूममेट गल वालमेट गल सब गलगे माने काश्मीरी ज्योतिका दीपांजलि हेति सब गलगे थाकी गलु मैं कारण आज आमार सेलिब्रेशन आसिले कारणे बाट आज राति मैं गई घर ताकि इतना जाऊँ स्कूलले कि देखाब पारूँ देखुआम बेसिके मोबाइल तो यूज कर थकिब নোৱাৰো तो जिमानखिनि पारूँ देखुवाई पिने आरो घरत लग पाम आरो एकेबारे बाय बाय आमी आहि गलो स्कूल आरो स्कूलत आहि पाए माने सबके एकदम रेड 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 एकदम पखिला माने सब आरो किन्तु आमार मजत हे लराटो बेरंग किन्तु तार धुनिया লাগিছে आरो ये धुनिया লাগিছে दे এইবিলাক আমাৰ পখিলাবিলাক এজনী গৰিমা ঝিলমিল আচ্ছা পিঙ্কি মানে তাই অকমান স্টাইল এইজনী আমাৰ পিঙ্কি পঙ্কি তাই অকমান স্টাইল কৰি আছিলে মানে লিপষ্টিক লগালি নাকাটো কাট আমাৰ স্কুলত এতিয়া ড্ৰয়িং কম্পিটিশন পাতিব আৰু কিবা কিবি পাতিব আৰু তো আপোনালোকক দেখুৱাম হয় আৰু এজনী ভালকে ওলা লাইট तो पा भालके ओला इसका बेरंग ड्रेस लाल ही नहीं है इसका ड्रेस पर अच्छा लग रहा है ভাল লাগিছে তো তাকে আপোনালোকে চাই থাকক আৰু কি দেখাব পাৰো দেখুৱাম যেনে মই ফুল লগাইছো এইটো টপৰ ফুল লগাইছো sit down and handsome, and as I already said in the morning that today we will have pre-bihu celebration in the morning hour and in the boys are 0 girls are number 1 आयो मुई चकचो चाओ गाटो ভাল পালা তুমি गाटो ভাল হলাও ন তেহে ভাল লাগিছে তাক দেখি বলো চুঙ্গু চুকু চুকু কি হল তে গুলা শিক্ষিকাই আছা গুটেটো হা গুটেটো শিক্ষিকাই আছাচোন যা ফাইনালি ঘৰ চকক বান্ধি ধৰি দিছে মিকু কুকু মিকু কুকু তোক বান্ধি ধৰি দিছে ভাল পাইছো আৰু উৎপাত কৰিবি আৰু খেলি থাকিবি
আৰু কুকুৰা খেদিবি তই মায়ে জলপান ৰেডি কৰিলে আৰু আজি গৰু বিহুৰ দিনা জলপান আমাৰ মা তাকে আমি খাই লওঁ আৰু মই আহি গ'লোঁ ঘৰ আৰু ঘৰত আহি আৰু জানে আৰু ধুনীয়াকৈ খচি খচি গা ধুওঁ চুলি ধুওঁ মানে ঘৰত গাটো ধুই কিবা এটা বেছিয়ে ভাল লাগে তাত ইমান পানী চানী লেতেৰা ন গাটো মানে কিবা ভাগৰুৱা নিচিনা লাগি আছে মানে টোপনি টাইপ লাগি আছে বাট একো নাই আজি গৰু বিহু চবৰলৈকে অসমীয়া গৰু বিহুৰ শুভেচ্ছা জনালোঁ কাইলৈ হৈছে মানুহ বিহু তো কাইলৈও দেখুৱাম কি দেখাব পাৰোঁ অকণমান এনাৰ্জিটো ল' লাগিছে ন খাই লওঁ তাৰপিছতে আৰু লগ পাই আছোঁ পাপাৰ তোমাৰ ধুনুৰ এটা আমাৰ চকলে শাকৰ নিয়ম খাব লাগে যে 100 এডাল শাক বুটলি শাক ভালকৈ নাজানো বাৰু তেনেহ'লেও ভুল হ'লে শুধৰাই দিব আপোনালোকে তো এয়া কাটিম এতিয়া আজি ৰাতি আছে মাছ পাপাই অলপ ভাত খায় তো আছে মাংস মায়ে বনাই আছে আৰু বিহুত পূৰা খাই লওঁ ভালকৈ খাই লৈ পিনে আৰু ডায়েট মেইনটেইন কৰিব লাগিব হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আজি এটা নতুন দিন আৰু আজি হৈছে আমাৰ বহাগ বিহু তো সকলোকে বহাগ বিহুৰ আন্তৰিক শুভকামনা যাচিলোঁ আৰু এতিয়া মই আছোঁ ঘৰত বিকজ মই ঘৰলৈ আহিলোঁ বিহু বুলি তো ব্লগটো মানে ভিডিঅ'টো অকণমান লেটকৈ ষ্টাৰ্ট কৰিছোঁ যিহেতু ইমান গৰম মোৰ বহুত এলাহ লাগি আছে এতিয়া আমি অকণ ফুৰি আহোঁগৈ মায়ে মই সেইজনী আমাৰ মা একদম সাজি কাচি ওলাইছে দেখাইছোঁ তেনে আমাৰ মা একদম সাজি কাচিলে হাতত জেতুকা চেতুকা লগাই ময়ো হাতত জেতুকা লগালোঁ নখে চখে জেতুকা লগালোঁ মোক মানে জেতুকা লগোৱা বস্তুটো মোৰ বহুত বেছি ভাল লাগে মানে মোৰ জেতুকা লগাই খুব ভাল লাগে নখে চখে লগাই দিওঁ মানে বহুত ভাল লাগে কিন্তু পাছত যে নখৰ পৰা নেযায় তেতিয়াহে অকণমান মানে বেয়া লাগে আৰু যাওঁ তাৰপিছতে এতিয়া আমি গৈ আহোঁ খুৰীহঁতৰ ঘৰত বিহু বুলি জলপান খালোঁ আৰু হৈ গ'ল এতিয়া জেঠাইহঁতো আহিছে আমাৰ ঘৰলৈ বিহু ন যিমান হ'লেও তো সেয়াই আৰু দেখুৱাম বাৰু তেওঁলোক নামঘৰলৈ গৈছে নামঘৰৰ পৰা আহি লৈ পিনে দেখুৱাম আৰু আলহী এজন বহুত দিনৰ মূৰত দেখিছেনে এই প্ৰাণীটোক এই বিখ্যাত প্ৰাণীটোক চাই লওক এই বিখ্যাত প্ৰাণীটোক এই মোৰ ইউটিউব চেনেলৰ ষ্টাৰ্টিঙৰ পৰা এই প্ৰাণীটো বিখ্যাত হয় নাই ওলাই মানে সি আৰু এইফালে আছে আমাৰ চুনি আমি ইহঁতৰ ঘৰত বিহু খাবলৈ আহিছোঁ মানে আৰু বহুত দূৰ ন ঘৰটো মানে আহোঁতে অলপ সময় লাগে ন ইমান দূৰত ন ঘৰটো মোৰ স্কুটিখন লৈ থৈছে গাইছ মোৰ স্কুটি চলাই এই স্কুটিখন ফ্ৰীতে দিলোঁ বুলি একদম লৈ যায় আজিকালি মোক দিবলৈ ক'ত আহি গ'লোঁ আমি ৰংঘৰ আহি গ'লোঁ আমি সেই ৰংঘৰ দেখাই দিয়া আমি ৰংঘৰ আহি গ'লোঁ ইয়াতে ৰংঘৰত বিহু চাবলৈ আহি গ'লোঁ আৰু আমাৰ লগত আছে কিজনী কিমান দিনৰ পাছত নিকিতা ঋতুপৰ্ণা পাছত দেখাই আছোঁ কোন এইটো কোন চোৱা এইটো কোন হয় তোমাৰ ডুগু বেটি নাই নহয় এইটো ডুগু তো এতিয়া হৈছে বিহুৰ পিছদিনা মানুহ বিহুৰ পিছদিনাৰ দিনটো তো এইকেইদিন বিহু বুলি বহুত বিজি থকা হ'ল আৰু আজিও বহুত বিজি কাৰণ বহাগ বিহুত যিহেতু সকলো ফেমিলি মেম্বাৰ্ছবোৰ আহে ন ঘৰলৈ ফেমিলি গেট টুগেডাৰ টাইপ হয় খানা চানা খোৱা হয় বিহু বুলি পেহীহঁত জেঠাইহঁত চব ঘৰলৈ আহে সেইকাৰণে ভালকৈ ভিডিঅ' বনাব পোৱাই নাই কাৰণ চব পিদ্দা কাজিনছ হয় মোৰ চব পোৱালি কাজিনছ চব পোৱালি কাজিনছবোৰ আহি গ'ল চবৰ লগতে উৎপাত কৰি খেলি মেলি সেনেকৈ সময়বোৰ যোৱাই দিওঁ বেছিকৈ মোবাইলৰ লগত কানেকশ্যনটো ইমান নাথাকে মানে নাই ৰাখা ইমানকৈ বহুত কম ৰাখিছোঁ তেনেহ'লেও দুটামান ভিডিঅ' মই এড কৰি দিম তো দেখিছে আৰু অলপ চলপকৈ আগৰ ভিডিঅ'খিনিত তো এইজনী ময়ূৰী তাইক চিনি পাইছেনে
মোৰ যে আগৰ ভ্লগছকেইটাত ওলাইছিলে ময়ূৰী সিহঁতি বহুত দিনৰ পাছত আকৌ ওলাইছে মানে কাৰণ মই ঘৰত থকাই নহয় ন সেইকাৰণে মানে সিহঁতক লগ পোৱা ন ইহঁতি আজি পেহীৰ ছোৱালী হয় তাই মোৰ তো পেহীহঁত আজি আহিছে তো এতিয়া ৰাতি হ'ল এতিয়া খানা চানা চবে খাই আছোঁ আমি খালোঁ মাহঁতি খাই আছে খাই মেলি আৰু যাবগৈ আৰু পেহীহঁত নাথাকে চবৰে নিজৰ নিজৰ ব্যস্ততা নিজৰ নিজৰ কাম থাকে ন তো তেনেকৈ থাকিব নাথাকে এইটো আমাৰ ডুগু এই ডুগু পোৱালীৰ অন্নপ্ৰসন দেখিছিলে নহয় অন্নপ্ৰসন নহয় ডুগু ডাঙৰ হোৱাৰ পিছতো ব্লগত ওলাইছেতো এইটো ডুগু ডুগু অ' হাই কৰিছে ডুগু কোৱাচোন কোনটো এইটো টিটি 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 তো বিহু শেষ এনজয়মেণ্ট শেষ এতিয়া আকৌ বেক টু হোষ্টেল মানে বেক টু ক্ষেত্ৰী আকৌ B.Ed লাইফ ষ্টাৰ্ট এয়া বাছত ঠেকেচনি খাই খাই গৈ আছোঁ আৰু যিহে গৰম নন AC বাছত আহিছোঁ তাকে আৰু ক্ষেত্ৰীত গৈ লগ পাই আছোঁ মই আহি গ'লোঁ ৰুম ঘৰৰ পৰা শেষ হ'ল বিহু আকৌ ষ্টাৰ্ট হৈ গ'ল মোৰ প্ৰেক্টিছ টিচিং ডেইলি স্কুল যোৱা আজিতো স্কুল গ'লোৱেই মানে মই কালি আহি পালোঁ কালি আৰু ভাগৰে জুগৰে ৰুম চুম চাফা কৰিলোঁ ভিডিঅ'টো বনোৱা নহ'ল আজি ৰাতিপুৱাতে স্কুল গুচি গ'লোঁ চ' আজি এতিয়া ইভিনিং টাইম পাইছোঁ বনাইছোঁ সেইকাৰণে ভিডিঅ'টো তাকে আৰু ইমানতে ব্লগটো আৰু আজি ৰাতিপুৱালৈ জ্যোতিকাও আহি গ'ল সেইজনী জ্যোতিকা ক'ত গ'লা একো নহয় চাওঁ ক'ত গ'লা সেই তাত লুকাই আছে তাই সেইজনী জ্যোতিকা তাৰপাছতে আমি দুজনী আছোঁ আৰু বাকী সিহঁত দীপাঞ্জলি আৰু কাশ্মীৰ এতিয়ালৈকে অহা নাই তাতি কাইলৈ মানে আহিব আৰু কিন্তু ঘৰৰ পৰা আহিলোঁ এতিয়া মনটো বেয়াই লাগি আছে ঘৰ আকৌ যাওঁ লাগি আছে তাকে আৰু ব্লগটো ইমানলৈকে আছিলে বিহু ব্লগছ আৰু মই সৰু মোৰকৈ কিবা এটা দেখাব ট্ৰাই কৰিলোঁ আপোনালোকে চাব যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বাই বাই লাভ ইউ অল